প্ৰথমতে দেখুৱাইছো প্ৰথম দিন সামান্য গাৰ দুৰ্বলতা দ্বিতীয় দিনটোতো সামান্য গাৰ দুৰ্বলতাই থাকিব কিন্তু তৃতীয় দিনা সামান্য জ্বৰ আৰু কফ হ'ব পাৰে চতুৰ্থ দিন সামান্য জ্বৰৰ লগতে কম বেছি পৰিমাণে মূৰৰ বিষ হ'ব পঞ্চম দিনৰ পৰা আপুনি অলপমান গেছৰ সমস্যাত ভুগিব বদ হজমৰ নিচিনা আপোনাৰ অলপ সমস্যা হ'ব পাৰে লগতে মূৰৰ বিষ আৰু জ্বৰ থাকিব ষষ্ঠ দিন গাৰ বিষ বেছি হ'ব কিন্তু জ্বৰ কমিব পেটৰ অসুবিধাটো অব্যাহত থাকিব সপ্তম দিনা গাৰ বিষ আৰু লগতে জ্বৰ কমিব পেটৰ অসুবিধা থাকিব আৰু ভোক লাহে লাহে কমিব এটা নিৰ্ণায়ক হৈছে অষ্টম আৰু নৱম দিন এই দিন দুটাত এই সকলোবোৰ কিছু পৰিমাণে কমিবলৈ আৰম্ভ কৰিব কিন্তু কফ আৰু চৰ্দি থাকিব অৰ্থাৎ এয়াই যে ইতিমধ্যেই 8টাৰ পৰা 9টা দিনত আপোনাৰ শৰীৰে এই সমূহ প্ৰতিৰোধ কৰিব পৰা হৈছে কিন্তু যদি অষ্টম বা নৱম দিনত আপুনি সকাহ নাপায় তেতিয়াহে আপুনি কৰোনা হেল্পলাইন নম্বৰত যোগাযোগ কৰক অৰ্থাৎ আপোনাৰ যদি সাধাৰণ জ্বৰ চৰ্দি বা কাহ হৈছে এই প্ৰথম 8-9টা দিনত আপোনাক এইখিনি লক্ষণে দেখা দিয়াৰ পিছত আপুনি পৰিত্ৰাণ পাব কিন্তু তাৰ পিছতো যদি নকমে তেতিয়া এই 9 দিনৰ পৰা 14 দিনলৈ এইকিটা কিন্তু খুব গুৰুত্বপূৰ্ণ সময় এই দিনকেইটাত আপুনি চিকিৎসকৰ কাষ চাপক বা এই হেল্পলাইন নম্বৰত ফোন কৰক এটা চিকিৎসকে কোৱা মতে এইখিনি হলে আপুনি কি কৰিব লাগে যিখিনি ডুজ বুলি কোৱা হয় প্ৰথমতে নিজকে আইজোলেট কৰক বা নিজকে পৃথক ৰখাৰ ব্যৱস্থা কৰক তাৰ পাছত নিজকে নিৰীক্ষণ কৰি থাকক এইকেইটা লক্ষণে আপোনাক দেখা দিছে নেকি ইয়াৰ সমান্তৰালকৈ হাত ধোৱা স্যানিটাইজাৰৰ ব্যৱহাৰ মাস্কৰ ব্যৱহাৰ আদি অব্যাহত ৰাখক বিশেষকৈ পৰিয়ালৰ লোক আৰু বন্ধুবৰ্গৰ সংস্পৰ্শৰ পৰা আপুনি নিজেই আঁতৰি থাকক আৰু বিতত নোহোৱাকৈ এই লক্ষণসমূহ নিজেই মন কৰি থাকক এইখিনি চিকিৎসকৰ ফালৰ পৰা কোৱা হৈছে কাৰণ অন্য দেশৰ সৈতে ভাৰতৰ সমস্যাটো অলপ বেলেগ যেহেতু ভাৰতত মানুহৰ সংখ্যা যথেষ্ট বেছি জনবসতি যথেষ্ট বেছি গতিকে চিকিৎসাৰ বা চিকিৎসকৰ তৰফৰ পৰা হিমানখিনি সুবিধা দিব পৰা হৈছে নে নাই এই ক্ষেত্ৰত নিজে অলপমান সজাগ সচেতন হোৱাটো অতিকৈ প্ৰয়োজনীয়